episode 1 go to travel আজি হ'ল ফার্স্ট রাইড আপোনালোকৰ সহায় আপোনালোকৰ মৰমৰ বাবে ইমানখিনি কৰিবলৈ আজি সক্ষম হৈছো প্লিজ আপোনালোকে আৰু এটা চেনেল আছে আই এম ৰিন্টু বুঢ়া বুলি ডিসক্ৰিপচনত পাই যাব সেই চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব যদি আপোনালোকৰ টেকনিক্যাল চেনেলৰ টেকনিক্যাল ভিডিঅ'বিলাক চাই ভাল পায় তাত মই ঘৰত বহুত ভিডিঅ' বনাওঁ সো তাত গৈ পেলাই চাব পাৰিব আৰু আজি আপোনালোকৰ মৰমৰ বাবে এটা নতুন ভিডিঅ' মানে নতুন ভিডিঅ' এটা বনাবলৈ লৈছো সিজন 1 ৰ এপিসোড 1 এপিসোড 2 এপিসোড 3 আহি আছে বেছি সময় নাই কিন্তু আজি এপিসোড 1 হয় সো আপোনালোকৰ মৰম যেনেকৈ বিকাশ দাক দিছে মুকু দিব বুলি আশা ৰাখিলো আহক আজি ভিডিঅ'টো আৰম্ভ কৰো হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ লগত আছে এজন ফ্ৰেণ্ড আৰু এখন হ'ল মোৰ বসন্তী পুৰা একদম কেটিএম 6 মাইল কেটিএম 6 মাইল বুলি কৈছো কাৰণ কেটিএমৰ সৈতে মানে লুকটো পুৰা মিলি যায় চাওক আপোনালোকে মই দুপা দেখাইছো কেটিএমৰ সৈতে লুকটো মিলি যায় পুৰা মানে পিছ সাইডৰ লুকটো বহুত মিলে সো সেইবাবে আপোনালোকক ক'লো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো একদম পুৰা চাল লগা লৈছো একদম মজা এখন মানে এযোৰ মই বহুত দিনতে ললো সো পিন্ধা নাছিলো আজি ট্ৰেভেল কৰিম যেতিয়া পিন্ধি লৈছো সো আহক আজি ৰাইডটো আমি ষ্টাৰ্ট কৰো যেতিয়া আহি পালো ধুনীয়াকৈ আমি এটা মানে এইফালে অলপ ডেঞ্জাৰাছ জেগা নিচিনা আছে সো আমি এইটো ৰাস্তা দি ৰানিং কৰিম এইফালে চাওক একদম ধুনীয়া ৰাস্তা এইটো ৰাস্তাও ধুনীয়া আৰু আমি আহিছিলোঁ এইটো ৰাস্তা দি বেছি ভিডিঅ' কৰিব পৰা নাই বেয়া নাপাব 5 মিনিটৰ এটা ভিডিঅ' ৰাইড হ'ব সো এই ৰাস্তাটো দি আমি যাবলৈ চেষ্টা কৰিম সো চলো যাতে হে जब तू लटक मटक लौंडो के दिल पटक पटक सांसें जाए अटक अटक आता माझी सटक सटक बम तेरा गुते खाए कमर पे तेरी बटरफ्लाई बॉडी तेरी मक्खन जैसे खाने में बस तू बटर खाए ओके गाइस এতিয়া আহি পালো ধুনীয়াকৈ সিজন 1 এপিসোড 1 একদম এইখিনি পৰা আমি ভালকৈ আৰম্ভ কৰিম কাৰণ এই জেগাটো বহুত ধুনীয়া লাগে স্পুইলিং হয় আৰু এতিয়া ইয়াত দুটামান ফটো উঠিম ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামটো লিংক ডিসক্ৰিপচনতে আছে গৈ পিনে ফলোটো কৰি দিব ওকে গাইস এতিয়া আহি পালো এটা ডেঞ্জাৰাছ জেগা যোনটো জেগা আপোনালোকক দেখাম মাত্ৰ এটা কথা এই ভিডিঅ'টো অকলে নাচাব যদি কোনোবা ঘৰৰ লগত মানুহ আছে মানুহৰ লগত চাব কাৰণ এই জেগাটো অলপ হয় ডেঞ্জাৰাছ মানে তেনেকুৱা একো নাই কিন্তু তেও আমি অলপ মানে ডেঞ্জাৰাছ জেগা এটালৈ আহিছোঁ আৰু মোৰ লগত আছে এজন ফ্ৰেণ্ড মানে ফটো বিচৰা নোৱাৰিছোঁ জেগা কিন্তু সঁচাই কৈছোঁ আপোনালোকৰ মানে দেখিও ভয় খাই যাব পাৰে মোৰ গাত কিন্তু ৰিক্স নাই আৰু ফোনটো আগতে মুচিল অ'কে গাইছ এইফালে এটা শ্মশান ঘাট আছে আপোনালোকক মই দেখুৱাই আছোঁ চাওক জুম কৰিব নোৱাৰোঁ এনেই নিশ্চয় আপোনালোকে কিবা অকণ দেখিছে মই জানো ইয়াৰ পৰা সোনকালে পলোৱাটো উচিত কিন্তু আমি ইয়াৰ পৰা চাইকেলখন লৈ তালৈকে যাম মানে অলপ ভয় লাগে আৰু ছিজন 1ত ইমান ৰিক্স ল'ব নোৱাৰি কাৰণ ছিজন 1টো যদি এপিছড 1 এনেকৈ খতম হৈ যাওঁ 2 নম্বৰ এপিছডটো কেনেকৈ মানে আনিম সেইটো চিন্তা কৰিছোঁ এখন বসন্তী আৰু বসন্তীৰ লগত এনে ফটো উঠোঁ ইনষ্টাগ্ৰামত পাব চাই ল'ব একদম ডেঞ্জাৰাছ জেগা এটা আছে এইফালে আছে শ্মশান ঘাট এই ৰাস্তাটো আপোনালোকে নিশ্চয় অলপ যদি ভালকৈ দেখিছে মানে ভালকৈ যদি অলপ হ'লেও আপোনালোকে চাইছে নিশ্চয় ৰাস্তাটো অলপ অকোৱা পকোৱা আৰু দেখাটো অলপ ডেঞ্জাৰাছ কাৰণ এই জেগাটো বহুত ডেঞ্জাৰাছ আৰু ইয়াত বহুত মানুহৰ কিবা কিবি হয় বুলি শুনিছিলোঁ আগতে বহুত শুনিছোঁ এতিয়া নাই একো কিন্তু তেও আমি আজি চেষ্টা কৰিম ইয়াৰ পৰা আমি আজি মানে আপোনালোকৰ আগত ৰাইড কৰিবলৈ চেষ্টা কৰিম এই ৰাস্তাটো চলো আজ ভিডিঅ' ষ্টাৰ্টিং কৰোঁ ৰেডি আজি যুঁজিবলৈ আমি এটা মানে বেলেগ অলপ ডেঞ্জাৰাছ জেগাৰ লগত আমি এইফালে পৰে যদি ৰাস্তাটো ভালকৈ গৌৰ কৰে চাওক কিমান ডেঞ্জাৰাছ ৰাস্তা এই ৰাস্তাটো মানে বহুত ভালকৈ ডেঞ্জাৰাছ কাৰণ ইয়াৰ পৰা মানে একদম বহুত দূৰ হয় ইয়াৰ পৰা মানে বেছি দূৰ নহয় কমেই ইয়াৰ পৰা কিমান দূৰমান হ'ব অলপ দূৰ নিশ্চয় হ'ব চ' আহক এতিয়া আমি যাবলৈ চেষ্টা কৰোঁ চাইকেলখন লৈ চলো
আমি এতিয়া আছোঁ চাওক একদম পুৰা ডেঞ্জাৰাছ জেগা এই জেগাটো এইটো মাছ বুলি চিঞৰিছে আমি ভয় খাই গৈছোঁ আৰু এইফালে একদম কি ডেঞ্জাৰাছ জেগা মানে বহুত ৰিক্সত আহিব লগা হয় আৰু এটা ধুনীয়া মানে মাছ বেপাৰী এতিয়া মাছ চিঞৰি আছে আমি হেৰি আছে দেখিছেনে আৰু এতিয়া আমি এটা ঘৰ দেখাওঁ আপোনালোকক এই ঘৰটো বহুত ডেঞ্জাৰাছ হয় চাওক নাই ৰাস্তাটো চাওক ৰাস্তাটো চেক কৰক চাওক মাছ বেপাৰী এইখিনি ঘৰতে গুচি গ'ল চাওক এইখিনি ঘৰতে গুচি গ'ল তাৰপিছত মানুহ এজন আছে আৰু এইটো অলপ তেনেকুৱা ডেঞ্জাৰাছ সোণৰ টাইপৰ নিচিনা লাগিছে আৰু এই কি টাইপ লগাইছে আপোনাৰ চাইকেলখন চাকৰি টাইম খুৱাই দিলে আৰু এতিয়া ইয়াৰ পৰা সোনকালে ওলাব লাগে ইমান সময় ৰখিব নোৱাৰোঁ জেগাটো চাওকচোন আপোনালোকে সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কটা কাগজতে সপোন বিলাক